এতিয়া মই আছোঁ কাকাপথাৰ অঞ্চলৰ ভিতৰীয়া এখন অঞ্চলত এতিয়া কঠালগুৰি গাঁৱত আজি ৰাতি বিহু হৈছে। এই ৰাতি বিহু অঞ্চলত মই আজি উপস্থিত হৈ আছোঁ। মই এতিয়া সোমাই যাম অকণমান ভিতৰলৈ, অকণমান বিহু দেখাম। মই এতিয়া আকৌ ভিতৰলৈ সোমাই গৈছোঁ, মানে ভিতৰলৈ সোমাই কিনি মই কিছুমান নাচনি দৃশ্য দেখাইছোঁ। মই ভাইটি লগ পাইছোঁ। এতিয়া মই আছোঁ কঠালগুৰি গাঁৱৰ মাজত, কঠালগুৰিৰ মাজত এতিয়া মই ৰাতি বিহু অকণমান দেখাবলৈ চেষ্টা কৰিম। বৌহঁতৰ লগত চাই আছে। বৌ কেনেকুৱা লাগিছে আজি? মই এতিয়া অকণমান ৰাতি বিহু নাচনি দেখুৱাম আৰু ডেকা ল'ৰাসকলে দেখুৱাই যাম। এতিয়া মই ৰাতি বিহু কিছুমান দৃশ্য দেখাই যাম। এতিয়া প্ৰথমৰ পৰা মই ষ্টাৰ্ট কৰি গৈছোঁ। প্ৰথমত সুধিম মই কিছুমান ডেকা ল'ৰাৰ মুখৰ পৰা। ক'ৰ পৰা আহিছোঁ ভাইটি? গোৱালিৰ পৰা। কেনেকুৱা লাগিছে আজি ৰাতি বিহু চাই? অকণমান ভিতৰলৈ সোমাই কিনি মই কিছুমান আকৌ দেখাবলৈ যাম, চেষ্টা কৰিম। এতিয়া ৰাতি বিহু মই অকণমান দেৰিকৈ পালোঁহি, এতিয়া দেৰিকৈ পালোঁ। মই কিছুমান সম্পূৰ্ণকৈ দেখাব নোৱাৰিম, হ'লেও মই কিছুমান দেখা আমি থাপাবাৰী ধুনীয়াকৈ ভাইটি এটা টকা লৈ আছে। ৰাতি বিহু কি কয়, কেনেকুৱা লাগিছে আজি ৰাতি বিহু? বহুত আনন্দ লাগিছে, ভাল লাগিছে। প্ৰথম দেখিছোঁ, বহুত ভাল লাগিছে ন? বহুত ভাল লাগিছে। আৰু মই আৰু ভিতৰলৈ কিছুমান ডেকাসকলক সুধিম কিবা কিবি অকণমান চাই থাকিব লাগে। নাচনি নাহিলে কেনেকুৱা লাগে? কেনেকুৱা ন? বেয়া লাগে ন? নাচনি আহিলে ভাল লাগে। এয়াতো ভাইটিহঁতে কৈছে নাচনি নাহিলে বেয়া লাগে। পালে এজনীমান লৈ যাম। আজি এজনী লৈ যাব বোলে। ধুনীয়াকৈ চাটনি মাৰি আছে, সকলো ভাইটি ধুনীয়াকৈ নাচে। ক'ৰ পৰা আহিছে ভাইটি? আমি ৰতনী পথাৰৰ পৰা আহিছোঁ দেই। ৰতনী পথাৰ সকলোখিনি ধুনীয়াকৈ নাচি আছে আৰু আনুগৈ পানী। ডেকা ল'ৰাকেইটাই ধুনীয়াকৈ ঢোলৰ চাপৰ মাৰিলে আৰু ধুনীয়াকৈ নাচিলে। এতিয়া ওপৰৰ ফালে আৰু মেঘ গুজৰি আহিছে, বৰষুণ দিব না কি না। এতিয়া বৰ বেছি দেৰি নকৰোঁ আৰু যিমানখিনি পাৰিলোঁ মই দেখুৱাই গৈছোঁ একফালৰ পৰা। আৰু মোৰ অকণমান দেৰি হ'ল, গতিকে মই মানে সম্পূৰ্ণ ভিডিঅ' মানে ব্লগটো মই বনাব পৰা নাই, গতিকে মই দেখুৱাব পৰা নাই। এতিয়া মই এতিয়া কেইজনমান ব্যক্তিৰ মুখৰ পৰা মই কিছুমান কথা জানিবলৈ বিচাৰিম। আৰু মোৰ সৈতে আছে অনুপ মৰাণৰ মুখৰ পৰা মই আজি ৰাতি বিহুৰ বিষয়লৈ কি ক'ব? খুব ভাল লাগিছে। আচলতে প্ৰথমবাৰৰ কাৰণে কঠালগুৰি অঞ্চলত ৰাতি বিহু আয়োজন কৰিছে, খুব ভাল লাগিছে। প্ৰায় 10খনমান গাঁৱত গাভৰুসকল আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ডেকাসকল আহিছে। আৰু ইয়াতে ডেকাসকলে বিহুৰ গীতে আৰু চাকচনিৰ চাবে ইয়াতে গীত জুৰিছে আৰু নাচনীসকলে খুব সুন্দৰকৈ নাচি আছে। এফালে পৰিৱেশটো যদি চাওঁ, খুব এটা সুন্দৰ উখল মাখল পৰিৱেশ। আচলতে এই অঞ্চলৰ সকলো ৰাইজে আহি কিনে ইয়াক উপভোগ কৰিছে। এই খুব ধুনীয়া এটা পৰিৱেশ। আপোনালোকে ককাই চেনেলত আপোনালোকে দেখিবলৈ পাব, খুব এটা ধুনীয়া পৰিৱেশ আচলতে। ধন্যবাদ। আৰু ককাই যদি চেনেলটো আপোনালোকে চাই তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আন 10জনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ। ভাইটিলে বহুত ধন্যবাদ থাকিল আৰু ইমানখিনি মোৰ চেনেলত সময় দিয়াৰ বাবে বহুত ধন্যবাদ। হয়, ধন্যবাদ থাকিল। কণী খাং কৈছে, এয়া কণী আৰু আমি
বকাই মই মানে আমি বহুত কমজুৰি হুঁচৰি গাই গাই এতিয়া কণীয়ে খাই এয়া কণী অৱশ্যে যিটো খাব পৰা নাই কণীয়ে খাবি ন কণী এটা ঠিকে আছে এতিয়া কণী খাম তামোল খাম বুলিতো এটা মানে কিবা হেৰি হ'ব ন